নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ স্পষ্ট আছামৰ এটি নতুন ভিডিঅ'লৈ। ইণ্ডিয়া vs বাংলাদেশ যিখন টেষ্ট সিৰিজ 19 ছেপ্টেম্বৰৰ পৰা হ'বলৈ গৈ আছে, সেই টেষ্ট সিৰিজৰ প্ৰথমখন টেষ্ট মেচৰ বাবে ভাৰতীয় দল ঘোষণা হৈ গৈছে। দ্বিতীয়খন টেষ্ট মেচৰ বাবে হোৱা নাই, প্ৰথমখন টেষ্ট মেচৰ বাবে কিন্তু ভাৰতীয় দল ইতিমধ্যে ঘোষণা হৈ গৈছে। কালি BCCI এই টেষ্ট টিম ঘোষণা কৰে। এই টেষ্টৰ টিমত বহুকেইজন তাৰকা খেলুৱৈ স্থান পোৱা নাই বা তেওঁলোকক স্থান দিয়া হোৱা নাই বুলি ক'ব লাগিব। আৰু ইয়াত এই টিমটোত এজন নতুন খেলুৱৈ স্থান লাভ কৰিছে বা বহুকেইজন খেলুৱৈ আছে। চাওক এই কোন খেলুৱৈ আছে। স্থান লাভ কৰিছে ৰোহিত শৰ্মা, কেপ্টেইন যশস্বী জয়সৱাল, শুভমন গিল, বিৰাট কোহলি, KL ৰাহুল, সৰফৰাজ খান, ঋষভ পন্ত, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পটেল, কুলদীপ যাদৱ, মহম্মদ সিৰাজ, আকাশদ্বীপ, জসপ্ৰীত বুমৰাহ, য়শ দয়াল নতুন খেলুৱৈ হয়। তেখেতে ভাৰতৰ হৈ টেষ্ট মেচ খেলাৰ সুবিধা লাভ কৰিছে আৰু বাংলাদেশৰ বিৰুদ্ধে হ'ব লগা মেচখনেই হ'ব তেওঁৰ প্ৰথমখন কেৰিয়াৰৰ টেষ্ট মেচ। তো এইগৰাকী আছিল খেলুৱৈ যিকেইগৰাকীয়ে ভাৰতৰ হৈ প্ৰথমখন টেষ্ট মেচ বাংলাদেশৰ বিৰুদ্ধে খেলিব। কিন্তু দলত স্থান লাভ নকৰিলে শ্ৰেয়াছ আয়াৰে। শ্ৰেয়াছ আয়াৰ এজন ভাৰতীয় টেষ্ট দলৰ এজন ভাল খেলুৱৈ হয়। তেখেতৰ এজন ভাল খেলুৱৈ বুলি ক'ব লাগিব, কিন্তু তেখেতক চিলেক্ট নকৰিলে BCCI। দুলীপ ট্ৰফীটো তেখেতে ইমান সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছতো বেটিঙেৰে তথাপিও তেওঁক চিলেক্ট কৰা নহ'ল। তাৰ লগতে ঋতুৰাজ গায়কোৱাড, তেখেতকো BCCI চিলেক্ট নকৰিলে। গতিকে এইটো আচৰিত কথা যে কি কাৰণত এই দুজন খেলুৱৈক চিলেক্ট কৰা নহ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম অন্য এটি ভিডিঅ'লৈ। ধন্যবাদ।